হেল্ল' গাইজ, কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ৰূপালী জয়ন্তীৰ পিছৰ পৰা মই ব্লগছবোৰ দিয়াই নাই আৰু আজি সেইকাৰণে ব্লগছটো ষ্টাৰ্ট কৰিছোঁ। ৰেচমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকক আজি এনেকুৱা এপাহ ফুল দেখাম আৰু সেই ফুলপাহ 3 বৰণৰ হয়। ৰাতিপুৱা হৈ থাকে বগা, আকৌ 10টামান বজাত হালধীয়া হয়, আকৌ পিছবেলা টাইমত গুলপীয়া হৈ থাকে। আৰু সেই ফুলপাহৰ নাম আপোনালোকে প্লিজ মোক কমেণ্ট কৰি দিব। মই নাজানো, সেইটো কাৰণে আপোনালোকক সুধিছোঁ। সেই ফুলপাহ আপোনালোকক দেখাই আছোঁ, চাই থাকক। হয়, এপাহ ফুলকে কৈছোঁ, আপোনালোকে জানিলে মোক কমেণ্ট কৰি নামটো জনাই দিব। আৰু মই এতিয়া আপোনালোকক বস্তু এটা দেখাম, আপোনালোকে চাই থাকক। কাৰোবাৰ যদি ক্ৰীম নাই তেন্তে মোক কমেণ্ট কৰি জনাব। এয়া মই ক্ৰীম পূৰা বনাবলৈ মানুহ লগাই দিছোঁ। আপোনালোকক লাগিলে ক'ব ক্ৰীম মুখত সানিবলৈ। আৰু কিমান গৰম আজি, সেইকাৰণে আমি বাহিৰত গোটেইখিনিয়ে বহি আছোঁ আৰু দেখাই থাকিম, চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া মোৰ ভতিজী পোৱালি। হাই অদলো, হাই আৰু গাইছ, আমাৰ পুৰা ধান ওলাইছে আৰু কেইদিনমানৰ পিছত ব্লগছ দিয়ে থাকিম আৰু পথাৰত। দেখাই আছো, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। এয়া চক কিমান ওলাইছে, কিমান আৰু কেইদিনমান হ'লে একদম পথাৰত মোৰ ব্লগ দেখিয়ে থাকিব দেই। এয়া চক কিমান ধুনীয়া লাগিছে। গাইছ, মোক আপোনালোকে বেয়া নাপাব, মই কলিকতা মুম্বাই যাবলৈ মোৰ সাহস নাই আৰু মোৰ শক্তি নাই। ভগৱানে মোক এতিয়ালৈকে সেই শক্তিকণ দিয়া নাই আৰু মোক বৌ এজনীয়ে শুনাই আছে যে মই ব্লগছ দিব লাগে আৰু কলিকতালৈ যোৱাৰ আৰু দিল্লীলৈ যোৱাৰ মই ব্লগছ দিব লাগে। কিন্তু মইনো কেনেকে যাব পাৰো? ভগৱানে যদি মোক শক্তিকণ দিয়ে মই নিশ্চয় এদিন যাম। আজি মানে বহুত গৰম পৰিছে, সেইটো কাৰণে আমি ইয়াতে বাহিৰতে গোটেইখিনিয়ে বহি আছো। এফালে বৌ আছে, এইফালে এইজনী বৌ মোক বস্তাখনে ঢাকিবলৈ আহিছে। আৰু এইফালে এইবোৰ উকনি চাইছে, পুৰা উকনি হৈছে। যি কি নহওক, এতিয়া বিয়াতে কি মেল পাতিম সেয়া কথা পাতিম। হেই গাইছ, আমি মোৰ ভতিজী পোৱালীৰ লগত এনে অকণমান ওলাই আহিলোঁ এইফালে আপোনালোকক এই পথাৰখিনি দেখুৱাবলৈ। ধান ওলাইছে আৰু এতিয়া লাহেকৈ হ'ব, পথাৰত ব্লগছ দেখিব। সেয়াই আৰু এয়া পোৱালীৰ লগত গৈ আছোঁ, এনেই অকণমান খোজকাঢ়িছোঁ, এক্সাৰচাইজো হ'ব লগতে আৰু পথাৰবোৰ চোৱাও হ'ব। চব কিমান ধুনীয়া সেউজীয়া। প্ৰকৃতিৰ এই সেউজীয়া পৰিৱেশটো খুব ভাল লাগে। আপোনালোকে ভাল পায় নে নাপায় নাজানো, মই কিন্তু প্ৰকৃতিৰ লগত উমলিবলৈ, নাচিবলৈ খুব ভাল পাওঁ। সেয়া দেখিছে, মই একদম নীলা আকাশৰ মাজত নকওঁ আৰু কি ভাল লাগিছে। সেয়া নীলা আকাশ, সেউজীয়া প্ৰকৃতিৰ পৰিৱেশৰ লগত মিলি গৈ বিলীন হৈ যাবলৈ মন যায়, কি মজা লাগিছে। আৰু এয়া ভতিজা পোৱালীৰ লগত মই এনেকুৱা কৰি ফুৰিছো। এতিয়া যাওগে ঘৰলে। আহা কোনে স্পীড পায়, কোনে সোনকালে দৌৰ মাৰিব, কোনে স্পীড পাৰিব। মই কিন্তু জিকি যাম। হেই গাইজ, ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আৰু ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আজিলৈ বাই বাই।